হেল্ল' গাইজ, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু যিহেতু এইটো মোৰ নতুন চেনেল আৰু আগৰ বহুত ইউটিউব আছিলে চেনেল, তিনিটা না দুটা আছিলে, মানে এইটো চেনেল যিহেতু ডিলিট হৈ গ'ল। আৰু এইটো মোৰ ফ্ৰেণ্ডক কৈছোঁ যাতে ছাবস্ক্ৰাইব কৰি লয় সকলোৱে। বহুত দিনৰ পৰা মই ইউটিউবত ভিডিঅ' ঢালিব পৰা নাছিলোঁ, যিহেতু মই অলপ কামত মানে বেলেগ ঠাইত আছিলোঁগৈ। আৰু এতিয়া ঘৰত আহিছোঁ। ঘৰত আহি কিনি বুলি ভাবিছোঁ ব্লগ এটা বনাই দিওঁ, বহুত দিনেই দিব পৰা নাছিলোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাব নাপাহৰিব যে ভিডিঅ'টো কেনেকুৱা লাগিল। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গো। মই এতিয়া আহিছোঁ এই বাৰীফালে আহিছোঁ। মানুহবিলাকে পাত ছিঙি আছে আৰু তাকে অলপ চাওঁগৈ। এয়া চাওক, আধা আধি খালী হৈ আছে বাৰীত মানে। আৰু এইফালে চাওক, বাগানত পাত ওলাই আছে। চাওক ইমান ধুনীয়াকৈ পাত ওলাইছে। আৰু যিহেতু পাত ছিঙি আছে দেখাইছোঁ, মানে বাগানত আহি কিনে মানে পাত ছিঙা দেখিছোঁ। আৰু চাওক পাত ছিঙা দেখাইছোঁ। এয়া পাত ছিঙি আছে আৰু এয়া মানে কেমেৰাত ওলাবলৈ লাজ কৰিছে। এয়া মানে বাগানত তলত সোমাই আছে মানে। আৰু বাগানখনৰ পাত দেখাইছোঁ, চাওক পাতৰ উজান বাঢ়িছে এতিয়া। আৰু চাই যাওক, আৰু ইয়াত মানে গৰু বান্ধা আছে। মানে এতিয়া খুলিবলৈ যাওঁ, মানে হ'লেই 7টা বাজিলে এতিয়া। যা ওলাই যায়। আৰু এইকেইটা আছে, এইকেইটা পিছত এতিয়া খুলিব নালাগে, সিহঁতক পিছত খুলিব লাগিব। গতিকে এইকেইটা এতিয়া নুখোলোঁ। আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই যাওক আপোনালোকে। মানে বাগানৰ মাজে মাজে তামোল গছ ৰোৱা আছে। আৰু গতিকে এয়া লাহেকৈ ফুলিছে। ইয়াত চাওক, মানে আন্ধাৰ ওপৰ কৰি দিছোঁ ন, সেইকাৰণে আন্ধাৰ হৈছে। চাওক লাহেকৈ ফুলিছে। গাইছ, আকৌ মানে এতিয়া এফালে মানে যাবলগীয়া হ'ল ঘৰত। মানে মায়ে এটা ঠাইত পঠালে। এতিয়া আমি দুজন গৈ আছোঁ, এয়া বন্ধু। তাৰপিছত আৰু চাই যাওক ভিডিঅ'টো, ব্লগ গৈ থাকোঁ। এয়া ওলাই গৈছোঁ। আৰু বাকীবিলাক মানে সেয়াত য'ত আমি গৈ আছোঁ তাত পাই কিনে দেখাম আপোনালোকক। আৰু ভিডিঅ'টো চাই যাওক। বৰ্তমান পালোহি বেঙেৰী। মানে জোতা ল'ব আহিছিলোঁ আৰু মানে বস্তু কেইটামান ল'ম। আৰু বেলেগ চাওঁ অকল একেদিন কিমান চাব নাই, বহুত জোতা আছে। ইয়াত এইফালেও আছে, এইফালে আছে, কিমান জোতা আছে। বেলেগ জোতা যাম ল'ম বুলি আহিছিলোঁ। আৰু জোতা লোৱা নহ'ল, সেইকাৰণে চেণ্ডেলযোৰ লৈ ল'লোঁ। আহিলোঁ মানে কথাটো হ'ল, মানে চব বস্তু বাহানি কিবা কিবি ল'ব আহিছিলোঁ, ল'লোঁ। আৰু মানে কিন্তু দেখাবলৈ নোৱাৰিলোঁ দেই। আৰু এতিয়া যি কৰিব আহিছিলোঁ চব কৰিলোঁ। আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু কিবা কিবি দেখাব পাৰিলে দেখাম, চাব বুলি আশা ৰাখিলোঁ, হয়নে? ব্লগ চাই যাওক আৰু দেখাই আছোঁ। Free আছে free? Free
চেনি এতিয়া মানে এতিয়া পালোহি বমাজন তাৰপিছত ইয়াত মানে অলপ ভোক লাগিছে ন এইটো খাই লওঁ তাৰপিছত খাই কিনে লগ পাই আছোঁ খালোং পলুং এতিয়া ঘৰলৈকে যাওঁ ইয়াত বিয়া আছে তাতে মানে অলপ কাম কেইটামান লাগি দিওঁ মানে ঘৰৰ মানুহ যায় মানে কামবিলাক লাগি থৈ যাওঁ ঠাইবিলাক দেখাব নোৱাৰিম কিন্তু দেই তথাপিও মানে কাম লাগি যাওঁ আৰু ইয়াত এতিয়া লগৰবিলাকৰ লগত মিলি কেনে বনাই আছোঁ ৰভা চভা বিয়ালে বুলি আৰু আহিব আৰু খাবলৈ বিয়া মানে কি কয় ইয়াৰ বনাই এটালোঁ আৰু ইহঁতে বনাই আছে আৰু বৰ্তমান অলপ বনালোঁ আমি কাম দাম কৰি দিলোঁ আৰু এতিয়া যাবলৈ লাগে ঘৰত মানে দেৰি হৈ যাব ন ঘৰত যাওঁ সেইকাৰণে মাত্ৰ জাষ্ট ঘৰ পাইছোঁহি আৰু আৰাম কৰিছোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই আৰু বেলেগ এদিন লগ পাম ভিডিঅ' বনালে লগ পাম আৰু ভিডিঅ'টো কেনেকুৱা লাগিল ক'ব আৰু যদি ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু লগতে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ।